এই মুহূৰ্তত লৈ আহিছো ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। যোৱাকালি অনুষ্ঠিত হ'ব লগা মেট্ৰিক পৰীক্ষাক বাতিলৰ কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অসমতে চলি আছে প্ৰতিক্ৰিয়া। ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলেও প্ৰশ্ন উত্থাপিত কৰিব ধৰিছে ৰাজ্যৰ শিক্ষা বিভাগৰ ওপৰত। ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিবলৈ আহি পৰীক্ষা দিব নাপায় এতিয়া ক্ষোভ প্ৰকাশ কৰিছে ৰাজ্যৰ ছচিয়েল মিডিয়াসমূহৰ আগত। আৰু ছাত্ৰ ছাত্ৰীয়ে কি দাবী উত্থাপিত কৰিছে সবিশেষ জনাম এই ভিডিঅ'টোৰ জৰিয়তে। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়ালৈকে যিসকল বন্ধু বান্ধৱীয়ে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। তেনেহ'লে বলক আমি প্ৰথমে ছাত্ৰ ছাত্ৰীসকলে কি দাবী উত্থাপিত হৈছে সেই ভিডিঅ' ক্লিপ কেইটা চাই। পৰীক্ষাটো নহ'লে বেয়া লাগিব ন, আৰু আমাৰ মনটোতো ভাগি যাব ন। আজিকালি আমাৰ বিজ্ঞান পৰীক্ষা পাছ কৰাই দিব লাগিবই। বিজ্ঞানৰ পৰীক্ষা পাছ কৰিব লাগিবই।